নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া সোণগুটি চপোৱাৰ সময় আঘোণৰ পথাৰত সোণালী ধাননিয়ে ভৰপক দিছে অসমৰ প্ৰান্তে প্ৰান্তে কৃষকসকলে শৰীৰৰ ঘাম মাটিত পেলাই যি খেতি কৰিছিল সেই খেতি সেই লখিমী এতিয়া চপোৱাৰ সময় উৎসাহ উদ্দীপনাৰে চাৰিওফালে কৃষকসকলে খেতি চপাইছে এনে সময়তে এটা মই সুখৰ বাৰ্তা দিব বিচাৰিছোঁ অতীজৰে পৰা দৰঙীয়া গৰীয়া জনগোষ্ঠীৰ লোকসকলৰ সমাজখনত বিয়ানাম পদ আইনাম নাঙেলী গীত চেৰাঢেক গীত ফুকনানী ওজাপালি বিয়াহৰ ওজাপালি আদিৰে ভৰপূৰ হৈ আছিল মুখৰিত হৈ আছিল সময় বাগৰাৰ লগে লগে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চৰম উত্তৰণৰ সময়ত জীৱন আৰু জীৱিকাৰ তুমুল প্ৰতিযোগিতাৰ ফলত আমাৰ মানুহে পাহৰি গৈছে যে ঐতিহ্য পৰম্পৰা কৃষ্টি সংস্কৃতিসমূহ তৎসত্ত্বেও দৰঙীয়া গৰীয়া জনগোষ্ঠীৰ লোকসকলে পথৰঘাট অঞ্চলৰ বগাচলা নগৰবাহী অঞ্চল বেছিমাৰী অঞ্চল এই অঞ্চলত আমাৰ অতীজৰে পৰা যি কৃষ্টি হাউৰি খোৱা প্ৰথাৰে ধান চপোৱা প্ৰথা এই প্ৰথাত গাঁৱৰ দুখীয়া লোকসকলে যিয়ে নিজে কাটি আনিব নোৱাৰে বা তেওঁলোকে পাৰিশ্ৰমিক দিব নোৱাৰে তেওঁলোকক গাঁৱৰ মানুহে দলবদ্ধভাৱে গৈ কোনো পাৰিশ্ৰমিক নোহোৱাকৈ ধান কাটি হাউৰি খোৱা প্ৰথাৰে লখিমী চপাই দিয়ে অৱশ্যে গৃহস্থই আয়োজন কৰা চাহ জলপান ভোজ ভাত খাই তেওঁলোকে আনন্দ ফূৰ্তিৰে হাউৰি খোৱা গীত গাই গাই অন্যান্য লোকসংগীত গাই গাই তেওঁলোকে সেই সংগীতৰ তালে তালে লয়ে লয়ে ছন্দে ছন্দে লখিমী চপাই ধান কাটে ধান চপায় ইয়াত আমি বগাচলা অঞ্চলৰ ৰাইজে কেনেকৈ এই ধৰণে হাউৰি খোৱা গীত গাই গাই ধান কাটিছে লখিমী চপোৱাৰ প্ৰয়াস কৰিছে ইয়াৰ সমান্তৰালকৈ হেৰাই যাব ধৰা কৃষ্টিবিধ তেওঁলোকে জীয়াই ৰখাৰ প্ৰয়াস কৰিছে তাকে আমি দেখুৱাবলৈ খুজিছোঁ তাৰ লগে লগে দৰঙৰ বেছিমাৰী অঞ্চলতো দকিলি সত্ৰ মেয়কপাৰা অঞ্চলৰ ৰাইজে দলৰ মূৰ কচুৱা পথাৰত কেনেকৈ হাউৰি খোৱা পদ্ধতিৰে ধান চপাইছে তাকো আমি দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ এয়া হৈছে জীৱন জীৱিকাৰ সংগ্ৰামত হেৰাই যাব ধৰা কৃষ্টি সংস্কৃতিসমূহ জীয়াই ৰখাৰ এটা সুন্দৰ প্ৰচেষ্টা এই প্ৰচেষ্টাৰ বাবে আমি বগাচলা অঞ্চলৰ কৃষকসকলক ধন্যবাদ জনাইছোঁ বেছিমাৰী দলৰ মূৰ পথাৰত কাম কৰা আমাৰ বেছিমাৰীয়া গৰীয়া জনগোষ্ঠীৰ কৃষকসকলক আমি ধন্যবাদ জনাইছোঁ ইয়াৰ জৰিয়তে আমাৰ অতীজৰে পৰা চলি অহা নাম বিয়ানাম পদ চেৰাঢেক নাঙেলী গীত ফুকনানী ওজাপালি বিয়াহৰ ওজাপালি যাত্ৰা পাৰ্টি এইবিলাক যাতে আমি পুনৰ উদ্ধাৰ প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ জৰিয়তে আমাৰ জাতীয় যিটো আমাৰ কৃষ্টি আমি জীয়াই ৰাখিব পাৰোঁ লগে লগে আমাৰ যিটো পৰিচয় খিলঞ্জীয়া মানুহৰ ভূমিপুত্ৰসকলৰ অতীজৰে পৰা চলি অহা এইবিলাক কৃষ্টি সংস্কৃতিৰ মাজেদি আমাৰ পৰিচয়টো পৰিস্ফুট হয় আৰু এটা এষাৰ কথা আছে স্থান এৰিলে মান হেৰাই সংস্কৃতি এৰিলে পৰিচয় হেৰাই আমি যেন ক্ৰমাৎ সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈ আমাৰ পৰিচয় হেৰুৱাবলৈ আৰম্ভ কৰিছোঁ সেইকাৰণে আমি সকলোকে আহ্বান জনাইছোঁ এনেকৈ বগাচলা অঞ্চলৰ ৰাইজে বেছিমাৰী অঞ্চলৰ ৰাইজে যেনেকৈ আমাৰ অতীজৰে পৰা চলি অহা এই প্ৰথাবিধ জীয়াই ৰাখিবৰ কাৰণে প্ৰচেষ্টা চলাইছে তাৰ সমান্তৰালকৈ আমি সকলো ৰাইজে যাতে সকলো দৰঙীয়া ৰাইজৰ লগতে অসমৰ প্ৰান্তে প্ৰান্তে আমি আমাৰ কৃষ্টি সংস্কৃতিসমূহ আমি জীয়াই ৰাখোঁ জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত কৰোঁ ধন্যবাদ বন্ধু বান্ধৱীসকল মই শ্বহীদ ভাই আপোনালোকক পুনৰবাৰ মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ বিদায় দিছোঁ ধন্যবাদ